ফ্ৰেণ্ডছ সকল আশা কৰোঁ সকলো কুশলে আছে আপোনালোক সকলোকে মোৰ চেনেল ক্লে কিচেনলৈ আদৰণি জনাইছোঁ আজি আপোনালোকৰ সৈতে মই শ্বেয়াৰ কৰিবলৈ লৈছোঁ পুনৰবাৰ এটা সোয়া চাপৰ ৰেচিপি সোয়া চাপ মটৰ মছলা কাৰী আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে লাইক দিবলৈ নাপাহৰিব আৰু কমেন্ট যোগে মোক জনাব নাপাহৰিব আজি মোৰ ৰেচিপিটো কেনেকুৱা লাগিলে আৰু এইখিনিতে কৈ থওঁ যিসকলে ইমান দিনে মোৰ আপলোডবোৰ চাই আহি আছে আপোনালোক সকলোলৈ মোৰ অন্তৰৰ পৰা অশেষ ধন্যবাদ জনালোঁ আৰু যদি আপুনি প্ৰথমবাৰ মোৰ চেনেললৈ আহিছে মোৰ আপলোড যদি ভাল লাগিছে আগলৈও চাব বিচাৰে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি অল বাটনটো প্ৰেছ কৰিবলৈ নাপাহৰিব লগতে কৈ থওঁ সোয়া চাপৰ ৰেচিপি ফ্ৰেণ্ডছ সকল আগতে মই কেইবাটাও আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ আৰু আজিনো কেনেকৈ এয়া মই মটৰ মছলা কাৰী তৈয়াৰ কৰিলো আহক তাকে চাওঁ ফ্ৰেণ্ডছ সকল আজি ৰেচিপিৰ বাবে এয়া মই 3টা সোয়া চাপৰ ষ্টিক লৈ লৈছো এয়া অলৰেডি বইলড হয় বইল কৰিয়ে থৈ দিছো ঠাণ্ডাও হৈ গ'ল আৰু ষ্টিকবোৰ সেপাৰেট কৰি লওঁ ধুনীয়াকৈ এনেকৈ টানি দিলে ষ্টিকবোৰ ওলাই আহে ফ্ৰেণ্ডছ সকল মই আগতেও কৈছো মই এতিয়ালৈকে হয়তো 3টা বা 4টা এয়া সোয়া চাপৰ ৰেচিপি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছিলো আৰু এটা ৰেচিপি ষ্টাৰ্ট কৰাৰ আগতে সোয়া চাপ যে মই বইল কৰি লওঁ তাত প্ৰতিটো ষ্টেপে মানে আগৰ আপলোডত প্ৰতিটো ষ্টেপে মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছো আপোনালোকে ইচ্ছা কৰিলে ডেসক্ৰিপচন বক্সত লিংক পাই যাব চাব পাৰিব এইটো ষ্টিকটো লাগি ধৰিলে আহক চুৰিৰ সহায়েৰে সেপাৰেট কৰি লওঁ এনেকৈ অকমান মই চুৰি দি পেলাই পেছেজ ক্লিয়াৰ কৰি লওঁ আৰু তাৰ পিছত ষ্টিকটো টানি দিওঁ এয়া ওলাই আহিলে গুটি কেটা মই ষ্টিক সেপাৰেট কৰি ললো আহক এতিয়া পিস কৰি লওঁ এয়া মোৰ সোয়া চাপ কিটা অকমান ডাঙৰ আছিল গতিকে মই অকমান 6 পিস বা 7 পিসে কৰিব পাৰিম আহক গুটি কেটা পিস কৰি লওঁ আহক ফ্ৰেণ্ডছ সকল মেৰিনেশ্যন কৰো এয়া প্ৰথমতে দিলো মই এচামুচ আদা আৰু নহৰু থেতালি লৈছো আৰু এয়া এচামুচ জালুকৰ গুৰি অকমান নিমখ এখিনি ধুনীয়াকৈ মিহলাই লওঁ ফ্ৰেণ্ডছ সকল ইয়াত আপুনি ইচ্ছা কৰিলে অকমান দৈ বা ক্ৰীমো দিব পাৰে আজি পিছে মোৰ তাত দৈ নাই গতিকে মই এনেকৈ কৰিছো মেৰিনেশ্যনটো এখিনি আগতে আমি ধুনীয়াকৈ মিহলাই ল'ব লাগিব ধুনীয়াকৈ যাতে প্ৰতি পিছতে আমাৰ মছলাবোৰ লাগি ধৰে ফ্ৰেণ্ডছ সকল আমাৰ ধুনীয়াকৈ মছলাখিনি মিলোৱা হৈ গ'ল এতিয়া আহক ইয়াত মই কৰ্ণ ফ্লোৰ দিম কৰ্ণ ফ্লোৰৰ ঠাইত আপোনালোকে ইচ্ছা কৰিলে ৰাইচ ফ্লোৰো দিব পাৰে আহক এখিনি মিক্স কৰি লওঁ প্ৰয়োজন হলে আৰু দিব লাগিব এনে 2 চামুচ বা 3 চামুচে হৈ যায় আহক এতিয়া মই এখিনি ধুনীয়াকৈ মিলাই 15 to 20 মিনিটৰ বাবে ঢাকি থৈ দিম এয়া ফ্ৰেণ্ডছ সকল 20 মিনিট হৈ গ'ল আহক আমি সোয়া চাপখিনি ফ্ৰাই কৰি লওঁ এয়া মই ৰাইচ ব্ৰেন অইল উঠাই দিছো তেল গৰম হৈ গ'ল এপিস কৈ আমাৰ সোয়া চাপখিনি মেৰিনেট কৰি থোৱা সোয়া চাপখিনি ফ্ৰাই কৰি লওঁ অলপ পৰ নলৰুৱাকৈ এনেকৈ থৈ দিম তলপিনে সামান্য ৰঙচুৱা হৈ আহি আছে আহক এনেকৈ লৰাই ইপিটি হিপিটি ধুনীয়াকৈ ভাজি লওঁ ফ্ৰেণ্ডছ সকল এয়া আমাৰ ধুনীয়াকৈ ফ্ৰাই কৰা হৈ গ'ল ধুনীয়া ৰঙচুৱা বৰ্ণৰ আৰু খুবেই ধুনীয়া ক্ৰিস্পি হৈছে আহক তেলৰ পৰা উঠাই লওঁ এয়া ফ্ৰেণ্ডছ সকল সোয়া চাপ ৰেডি একেখিনি তেলতে আহক এতিয়া মই এয়া আলু আৰু ক্যাপসিকাম লৈছো প্ৰথমতে আহক আলুখিনি ফ্ৰাই কৰি লওঁ এয়া মই মিডিয়াম সাইজৰ দুটা আলু অকমান ডাঙৰকৈ কাটিছো স্কয়াৰ কৈ আহক এখিনি ফ্ৰাই কৰি লওঁ দুয়ো সাইডে লৰাই সামান্য ৰঙচুৱাকৈ ভাজি লম এয়া ফ্ৰেণ্ডছ সকল আলুখিনি ভাজা হৈ গ'ল ধুনীয়া ৰঙচুৱা বৰ্ণৰ হৈ আহিছে আহক তেলৰ পৰা উঠাই লওঁ এয়া মোৰ আলু ফ্ৰাই কৰা হৈ গ'ল আহক এতিয়া ক্যাপসিকামখিনি ফ্ৰাই কৰি লওঁ এয়া মই ডাঙৰ এটা ক্যাপসিকাম ডাঙৰকৈ কাটিছো
বহুত বেছি ফ্ৰাই নকৰোঁ কিয়নো অলপ অলপ ক্ৰাঞ্চি হৈ থাকিলে ভাল পাওঁ আহক তেলৰ পৰা উঠাই লওঁ এয়া হৈ গ'ল এয়া একেখিনি তেলতে আৰু অকণমান তেল দি দিলোঁ এতিয়া অকণমান হিং দি দিওঁ আৰু এয়া ডাঙৰ পিঁয়াজ দুটা কাটি লৈছিলোঁ দি দিলোঁ এইখিনি লৰাই অলপ পৰ ভাজি ল'ম আমাৰ পিঁয়াজখিনি ধুনীয়া ৰঙচুৱা বৰ্ণৰ হৈ গৈছে আহক এয়া কেঁচা জলকীয়া আদা আৰু নহৰু মই খুন্দি লৈছিলোঁ এয়া আছে 2 টিস্পুন অলপ পৰ লৰাই দিওঁ ফ্ৰেণ্ডসকল একেবাৰে চিম্পল আৰু কম উপকৰণেৰে সৈতে তৈয়াৰ কৰিব পৰা এটা ৰেচিপি আহক এতিয়া গুড়ি মছলা দিওঁ এচামুচ ধনিয়া গুড়ি এচামুচ জিৰা গুড়ি হাফ টিস্পুন মান ৰঙা জলকীয়া গুড়ি সোৱাদ অনুযায়ী নিমখ আৰু অকণমান হালধি এবাউট হাফ স্পুন এইখিনি লৰাই অলপ পৰ ভাজি ল'ম আহক এতিয়া অলপ পৰ বাবে ঢাকি থৈ দিম আহক ফ্ৰেণ্ডসকল চেক কৰোঁ আমাৰ পিঁয়াজখিনি প্ৰায় হৈ উঠিছে অকণমান লৰাই দিছোঁ আহক এতিয়া মই বিলাহী দি দিম এয়া দুটা মিডিয়াম সাইজৰ বিলাহী গ্ৰেট কৰি লৈছিলোঁ বিলাহীখিনি দি দিলোঁ এইখিনি এতিয়া লৰাই অলপ পৰ ভাজি দিওঁ আৰু তাৰপিছত আকৌ ঢাকি থৈ দিম আহক ফ্ৰেণ্ডসকল চেক কৰোঁ বৰ ধুনীয়া কালাৰ উঠিছে আৰু তেলো ৰিলিজ হৈ গৈছে আমাৰ বিলাহীখিনি সিজি উঠিলে আহক এইখিনি সময়তে এয়া হাফ বাউল মই ফ্ৰেছ মটৰ ধুই চাফা কৰি থৈ দিছিলোঁ এয়া দি দিলোঁ আহক অলপৰ বাবে ঢাকি থৈ দিওঁ আহক ফ্ৰেণ্ডসকল চাওঁ বাহ বৰ ধুনীয়াকৈ ওপৰত তেল বিৰিঙি উঠিছে মই অৱশ্যে বহুত কমেই তেল দিছোঁ আপোনালোকে হয়তো নটিচ কৰিছে খুব কম তেলতে ৰান্ধি আছোঁ এইখিনি আমাৰ প্ৰায় হ'লে এতিয়া আহক এয়া ফ্ৰাই কৰি লোৱা আলুখিনি আৰু ক্যাপসিকামখিনি দি দিওঁ অলপ পৰ মিলাই দিওঁ এয়া ফ্ৰেণ্ডসকল মই আৰু বহুত বেছি ভাজিব নালাগে যেহেতু এইবিলাক অলৰেডি কুকড হয় মানে ফ্ৰাই কৰা হয় এতিয়া যেহেতু মই এয়া জুল কৰিম আহক ইয়াত অলপ পানী দি দিওঁ এয়া প্ৰথমতে মই হাফ গ্লাছ মান গৰম পানী দিছোঁ ধুনীয়াকৈ মিলাই দিম পানী হয়তো আৰু দিব লাগিব কিয়নো সয়া চাপ দিয়াৰ পিছত ফ্ৰেণ্ডসকল পানী কমি যাব আহক এয়া আৰু অলপমান পানী দি দিওঁ এতিয়া ঢাকি এক উতল আহিবলৈ দিম আহক ফ্ৰেণ্ডসকল চাওঁ বৰ ধুনীয়া কালাৰ আহিছে এতিয়া ফ্ৰেণ্ডসকল ইয়াত মই এয়া 1 টেবুলস্পুন ফ্ৰেছ ক্ৰীম দি দিছোঁ মছলা কাৰিবিলাকত ফ্ৰেণ্ডসকল মই প্ৰায় অকণমান ক্ৰীম দিওঁৱেই মোৰ ল'ৰাকেইটাই বৰ ভাল পায় আচলতে ল'ৰা ছোৱালী যি বিচাৰে হয়তো সকলোবোৰ মাকে তেনেদৰেই বনাই দিবলৈ চেষ্টা কৰে নহয় জানো আহক ফ্ৰেণ্ডসকল এতিয়া এয়া ফ্ৰাই কৰি থোৱা সয়া চাপখিনি দি দিওঁ এয়া এচামুচ গৰম মছলা আৰু এয়া এবাউট 1 টেবুলস্পুন কসুৰি মেথি মেথিৰ সোৱাদটো মোৰ খুবেই ভাল লাগে সেইবাবে মই প্ৰায় ৰেচিপিবোৰতে ব্যৱহাৰ কৰোঁ এতিয়া অলপ পৰ ঢাকি থৈ দিম আৰু এক উতল আহিব দিম ফ্ৰেণ্ডসকল ওয়াও আমাৰ সয়া চাপ মটৰ মছলা কাৰি ৰেডি হ'লে আপুনি ইয়াক গৰম ভাতৰ সৈতে ৰুটি বা পৰঠাৰ সৈতে আৰু নহলে পোলাও বা বিৰিয়ানীৰ সৈতেও সাৰ্ভ কৰিব পাৰে ফ্ৰেণ্ডছ আজি মোৰ ৰেচিপি কেনেকুৱা লাগিলে প্লিজ কমেন্ট যোগে জনাব নাপাহৰিব ভাল লাগিলে লাইক দিবলৈ নাপাহৰিব আৰু যদি আপুনি প্ৰথমবাৰ আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি অল বাটনটো প্ৰেছ কৰিব নাপাহৰিব তেন্তে আজিলৈ আহোঁ